जय हिंद दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल। मैं राहुल टाइम मोर यूट्यूब चैनल राहुल टिप्स एंड ब्लॉगले आपलोक स्वागतम जनाइছোঁ। सो जोवाकाली क्यों आसाम पुलिस ABUB कमांडो SI এই পদবোৰ 22,000 চাকৰি কিয় এপ্লাই নহ'ল বা এডভাৰটাইজ কিয় মুকলি কৰা নহ'ল এই বিষয়ে আপোনালোকক এই ভিডিঅ'ত আপোনালোকক জনাব চেষ্টা কৰিম। সো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছোঁ যদি লাইক কৰিব, লগতে সাবস্ক্রাইব কৰিব। সো বলক ভিডিঅ'টো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। সো অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকী ঘোষণা কৰ্মে আপোনালোকে ভাবি আছিল যে 10 ছেপ্টেম্বৰত এপ্লাই ষ্টাৰ্ট হ'ব বা এডভাৰটাইজমেণ্ট অফিচিয়েল ৱেবছাইট SLPIRB অফিচিয়েল সাইটত আহিব বুলি আপোনালোকে ভাবি আছিল চাগে, কিন্তু এতিয়া CM ছাৰে ঘোষণা কৰিলে যে এতিয়া কেতিয়া পৰা ষ্টাৰ্ট হ'ব এপ্লাই আপোনালোকে নিজে চাই লওক। মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিলে। পৰৱৰ্তী পৰ্যায়ত আমি আগতে ঘোষণা কৰা মতে এই মাহত প্ৰায় 5,000 নতুনকৈ পুলিচ বিভাগ ছেপ্টেম্বৰ মাহলৈকে বিজ্ঞাপনবিলাক প্ৰকাশ পাব আৰু নহলে অক্টোবৰৰ ফাৰ্ষ্ট উইক। গতিকে সো আপোনালোকে শুনিলে যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে ছেপ্টেম্বৰৰ লাষ্ট উইক আৰু অক্টোবৰৰ ফাৰ্ষ্ট উইকত আসাম পুলিচ 5,000 নতুন পদ মুকলি কৰা হ'ব। সো আপোনালোকে 10 তাৰিখটো বাদ দিয়ক, এতিয়া আপোনালোকে ছেপ্টেম্বৰ মাহৰ লাষ্ট উইক আৰু অক্টোবৰৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ কমপ্লিট অসম আৰক্ষীত 5,000 নতুন পদ বিজ্ঞাপন আৰম্ভ কৰিব। সো মই কিছু তথ্য মতে আপোনালোকক কৈছোঁ। সো দাদাকেইজনে কৈছে যে নতুনকৈ এতিয়া যি আসাম পুলিচ ৰিক্ৰুটমেণ্ট চলিব, বৰ্তমান ফিল্ডসমূহ বনাই আছে কৈছে, মানে গ্ৰাউণ্ডসমূহ ঠিক কৰি আছে। এজন কেণ্ডিডেটে হয়, আপোনালোকৰ নিচিনা কেণ্ডিডেটে হয়। সো মই কোনো অফিচিয়েলি মানুহ নহয় যে মই আমুক তাৰিখতে এপ্লাই চলিব, মই আপোনালোকৰ নিচিনা এজন কেণ্ডিডেটে। সো আপোনালোকে প্ৰেক্টিছ কৰি থাকক, ৰানিং কৰি থাকক। এতিয়া আপোনালোকে শুনিলে ছেপ্টেম্বৰ মাহৰ লাষ্ট উইক আৰু অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকে অসম চৰকাৰৰ অসম আৰক্ষীত 5,000 নতুন পদ আৰম্ভ এডভাৰটাইজমেণ্ট মুকলি কৰা হ'ব। সো গতিকে আপোনালোকে এতিয়া প্ৰেক্টিছ কৰক, পঢ়া শুনা কৰি তাৰ লং জাম্প মাৰক, চিন আপ মাৰক। সো ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰিব, লগতে চেনেলটোত প্ৰথমবাৰ কাৰণে চাইছোঁ ছাবস্ক্ৰাইব কৰিব। সো বলক, জয় হিন্দ, বন্দে মাতৰম।